বন্ধুসকল, নন্দিতা আৰু ৰিন্টুৰ কি সম্পৰ্ক আছিল নিশ্চয় জানিলে আচৰিত হ'ব। নন্দিতা আৰু ৰিন্টুৰ ভালপোৱা আছিল নে বেলেগ কিবা সম্পৰ্ক আছিল? কেনেকৈ মাৰিব পাৰিলে নিজৰ ভাল লগা মানুহজনক? চাওক, প্ৰথমতে আপোনালোকক মই জনাইছোঁ, এদিনাখন ৰিন্টুৱে এখন বাগানত গৈ দেখিলে ধুনীয়া এপাহি গোলাপ ফুল। আৰু গোলাপ ফুলটো যেনেকুৱা ধুনীয়া আছিল তেনেকৈয়ে ৰূপ আৰু গন্ধটো আছিল আমোলমোল। আৰু লগে লগে ৰিন্টুৱে আগুৱাই গ'ল গোলাপ ফুলটো তুলি অনাৰ বাবে। আৰু যেতিয়াই সি আগুৱাই গ'ল তেতিয়াই তাৰ পিছৰ মালিজনৰ গলাৰ শব্দ শুনা পালে। বপাই, ফুলটো গছৰ পৰা তুলিবলৈ কিয় গৈছা? তুমি বিচাৰিলে বজাৰৰ পৰা এনেকুৱা এটা ফুল কিনি ল'ব পাৰা। এই ফুলটো গছতে লাগিবলৈ দিয়া, চোৱা কি ধুনীয়া লাগিছে। আৰু তেতিয়া ৰিন্টুৱে ফুলটো বুজি পাই চৰি বুলি কৈ ফুলটো তাতে থাকিবলৈ দি গুচি আহিলে। বন্ধুসকল, ৰিন্টুৰ গোলাপ ফুলটোৰ প্ৰতি যি হৈছিল সেইটো হ'ল আকৰ্ষণ, কিন্তু সেই বাগানৰ মালিজনৰ যিটো আছিল সেইটো হ'ল প্ৰেম বা ভালপোৱা। যেতিয়া আমি কোনো কিবা এটাৰ কাৰণে হাঁহি মুখে পৰিশ্ৰম কৰোঁ আৰু সেইটো যিমান সম্ভৱ যত্ন ল'বলৈ চেষ্টা কৰোঁ, তেতিয়া সেইটোকে কোৱা হয় প্ৰেম বা ভালপোৱা। কিন্তু যদি আপুনি কোনো পৰিশ্ৰম নকৰাকৈ এনেই কোনোবা এটা পচন্দ কৰিবলৈ আৰম্ভ কৰা, তেতিয়া সেইটোকে কোৱা হয় আকৰ্ষণ। আৰু সেইটো যিকোনো মুহূৰ্তত হেৰাই যাব পাৰে। বহুতে কয় প্ৰথম দেখাতেই ভাল পোৱা, কিন্তু নহয়, প্ৰথম দেখাতেই আকৃষ্ট হোৱা। আকৃষ্ট আৰু ভালপোৱাৰ মাজত বহুত পাৰ্থক্য আছে। বন্ধুসকল, যিটোকে আমি আকৃষ্ট হোৱাকে ভালপোৱাৰ লগত মিলাই দিওঁ, কিন্তু নহয়, আজিৰ এইটো ভিডিঅ'তে আকৰ্ষণ আৰু ভালপোৱাৰ মাজত পাৰ্থক্য ক'ত সেইটোকে আপোনালোকে শুদ্ধকৈ বুজি পাব। আকৰ্ষণ হ'ল আপুনি সকলো সময়তে চাই তাই আপোনাক সুখী ৰাখক, কিন্তু ভালপোৱাত আপুনি সকলো সময়তে তাকে সুখী কৰি ৰাখিব বিচাৰে। আকৰ্ষণ হ'ল কেৱল মাত্ৰ তাৰ শৰীৰটোক লৈ, কিন্তু ভালপোৱা হ'ল কেৱল তাৰ হৃদয়খনক লৈ। আকৰ্ষণ হ'ল কেৱল তাৰ চেহেৰা, শৰীৰৰ অৱস্থা চব কিছুই, কিন্তু ভালপোৱা হ'ল কেৱল তাৰ আৱেগ, অনুভূতি আৰু যত্নতাই সকলো। আকৰ্ষণ হ'ল সহজেই ক'ব পাৰি মই তোমাক ভাল পাওঁ, কিন্তু কথাটোৰ কোনো গভীৰতা নাথাকে। কিন্তু ভালপোৱা হ'ল মই তোমাক ভাল পাওঁ, কথাটো আপুনি মুখেদি নক'লেও আপোনাৰ বিভিন্ন কামৰ যোগেদি সেইটো প্ৰকাশ পায়। আকৰ্ষণ হ'ল বেয়া সময় আহিলে আপোনাৰ মাজত দূৰত্ব বাঢ়ি যায়, কিন্তু ভালপোৱা হ'ল বেয়া সময় আহিলে এজনে আনজনৰ ওচৰত কাষলৈ আহি যায়। আকৰ্ষণ হ'ল সকলো দিশৰ পৰা নিখুঁত চাই, আৰু ভালপোৱা হ'ল তাৰ খুঁতবিলাকো হাঁহি মুখে মানি ল'ব চায়। আকৰ্ষণ হ'ল তাই দুখ পালেও আপোনাৰ হৃদয় কান্দি নুঠে, আৰু ভালপোৱা হ'ল তাই আঘাত পালে তাৰ আগত আপোনাৰ হৃদয়খনে কান্দি উঠে। আকৰ্ষণ হ'ল অলপ কিছুতে তাৰ প্ৰতি মনোযোগ কমি যায়, আৰু খাৰাপ কিছু ঘটিলে তাৰ পৰা আঁতৰি যায়। আৰু ভালপোৱা হ'ল কোনো পৰিস্থিতিতেই তাৰ প্ৰতি মনোযোগ কমি নাযায়, বৰং সেই ভুলটো শুধৰাই সকলো সময়তে তাৰ প্ৰতি কাষত থকা। গতিকে বন্ধুসকল, এয়াই আছিল আকৰ্ষণ আৰু ভালপোৱাৰ মাজত পাৰ্থক্য। গতিকে ৰিন্টুই কৰা সেইটো সম্পৰ্ক কেতিয়াও ভাল পোৱা নাছিল, সেইটো আছিল কেৱল আকৰ্ষণ, যাৰ কাৰণে নন্দিতাক নৃশংসভাৱে দাঢ়ি খপিয়াই হত্যা কৰিব পাৰিলে। ভালপোৱা বা প্ৰেম থাকিলে কেতিয়াও এনে জঘন্য কাম কৰিব নোৱাৰিলেহেঁতেন। গতিকে মানুহৰ লগত আকৰ্ষণ নহয়, প্ৰেম কৰক, ভালপোৱা কৰক। প্ৰেম কৰাটো কোনো পাপ নহয়। প্ৰেম হৈছে স্বৰ্গীয় অনুভূতি, কিন্তু হৃদয়ৰ পৰা হ'ব লাগে, স্বাৰ্থপৰ নহয়। গতিকে নিশ্চয় আপোনালোকে কথাখিনি বুজি পালে। গতিকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে? যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই।